আজি অসমৰ মানুহে গম পাই গৈছে যে বিজেপি দলত বিভিন্ন ধৰণৰ চোৰ ডকাইত সোমাই আছে। বুট চোৰ, গৰু চোৰ, মাটি চোৰ, চৰকাৰী আঁচনি চোৰ, সুবিধাবোৰ দুখীয়া মানুহক নাপায়। তো সেইকাৰণে যেতিয়ালৈকে অসমৰ নেতৃত্বত এনেকুৱা এটা দল ল'ব আৰু তেওঁলোকৰ দলৰ নেতৃত্বত এনেকুৱা কিছুমান মানুহ হ'ব, তেতিয়ালৈকে বিজেপি দলৰ উন্নয়ন হ'ব নোৱাৰে আৰু অসমৰ উন্নতি হ'ব নোৱাৰে। সেইকাৰণে অসমৰ ৰাইজে বিকল্প বিচাৰিছে। বহুত বিজেপি অগপ দল এনেকুৱা এটা পৰিস্থিতি ত্যাগ কৰিবলৈ বিচাৰে, কংগ্ৰেছ দলটোক যোগ কৰিবলৈ বিচাৰে আৰু কংগ্ৰেছো আজি আমি বিভিন্ন ক্ষেত্ৰত মহিলাসকলক আগবঢ়াই লৈ গৈছোঁ। ফকীৰা গ্ৰামত এগৰাকী ভাল মহিলা প্ৰাৰ্থী আমাৰ, নিশ্চয় ভৱিষ্যত তেখেতৰ বিজয় হ'ব। আজিৰ তাৰিখত আমাৰ যিদৰে প্ৰস্তুতি যথেষ্ট ভাল, যথেষ্ট সন্তুষ্ট, সকলোৱে কষ্ট কৰি আছে। সময়ে সময়ে আমাৰ পৰিস্থিতি আৰু ভাললৈ গৈ আছে। বৰ্তমান বিটিআৰ নিৰ্বাচনত আমি আটাইতকৈ ভাল ফলাফল আমি দিবলৈ চেষ্টা কৰি আছোঁ। একদম এতিয়া নিৰ্বাচন এতিয়া লাহে লাহে একদম গৰম হৈ গৈছে। তো বিটিআৰ নিৰ্বাচনৰ বাহিৰে এতিয়া বেলেগ কিবা চিন্তা কৰাটো অলপ কষ্ট। বিটিআৰ নিৰ্বাচনত এতিয়া আমি সকলোৱে জানে প্ৰাণে আমি ইয়াত জোৰ দি আছোঁ। যিহেতু UPPF, BPF দল আজি দুয়োটাই তেওঁলোকৰ কামবোৰ দেখিলে এনেকুৱা লাগে যে দুয়োটা দলৰ গোপন চুক্তি, গোপন বুজাবুজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। তো ৰাইজৰ মাজত কেনেদৰে আমি এটা সঠিক বাস্তৱ বিকল্প হ'ব পাৰোঁ, তাৰ বাবে আমি জানে প্ৰাণে লাগি আছোঁ। আগতে আমাৰ বিটিআৰ এতিয়াও আমি একদম নিৰ্বাচনটো গৰম। 24ত এটা কথা ঠিক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে। আৰু আমাৰ চৰকাৰ জিলা কংগ্ৰেছৰ সভাপতি